চাওক আপোনালোকে কেনেকৈ কিমান মানে কষ্ট হৈছে আপোনালোকে দেখা পাইছে মানে দেখিবলৈ গম পাব লাগিব মানে কেনেকুৱা মানে কষ্ট হৈছে আৰু এইবিলাক চব আপোনালোকে চাব পাৰে চব মানে লেচা কৰি দিছে আৰু এই যি বাউণ্ডাৰী দিছে মানে মানুহ সৰু চলিবিলাক লালি মানে বয়া হৈ যাব পাৰে না ভিডিঅ'লৈ আপোনালোক ৱেলকাম জনাইছোঁ আৰু আজি যাইছোঁ মানে এতিয়া মানে হাওৰাত যাইছোঁ মানে আজি হাওৰাত মানে যাইছোঁ তাত মানে ধুনীয়াকৈ কিবা কিবি বনাইছে আপোনালোক দেখাই আছোঁ বঢ়িয়াকৈ তো বোলক পলম নকৰিম এই ভিডিঅ'টো আৰম্ভ হৈছে কেনে বঢ়িয়া বঢ়িয়া না আৰু এইফালে ভেলা পুজি হ'ব পাৰে এই ভেলা পুজি দিয়ক ঘন নহয় পুজি চাইডো মানে মানে বাটো এটা আছে প্ৰত্যেক ঘৰ মানুহৰে চাওক আপোনালোকে তো গাইছ এনেকৈ আহিবলৈ আমাৰ গাঁৱৰে কাষৰ এখন মানে কুঁৱাৰা গাঁও গোবিন্দপুৰত লাগি থকা আৰু ইফালে মানে প্ৰত্যেক বছৰৰ দৰে এই বছৰো এনেকৈ মানে ভেলা পুজিৰ লগতে বিভিন্ন আকৰ্ষণীয় মানে বস্তু বনাই এৰে আগতে আপোনালোক দেখা পাইছিল মানে সেই বনাইছিল এটা হেলিকপ্টাৰ এখন বনাইছিল আপোনালোক দেখাইছিলোঁ আৰু এই বছৰো এনেকৈ বনাইছে এইটো চাব পাৰে এইটো কি সুন্দৰকৈ মানে সেই বনাইছে আৰু এখন মানে গেট বনাইছে আপোনালোক দূৰৰ পৰা মই দেখাই দিছোঁ সেয়া চাব পাৰে কি সুন্দৰকৈ মানে গেটখন বনাইছে আৰু কি ডিজাইন দিছে চাওকচোন আপোনালোকে কি সুন্দৰকৈ ডিজাইন দিছে গেটখনৰ এয়া আপোনালোকে চাব পাৰে কি সুন্দৰকৈ আৰু ইফালেতো মানে হাতী বনাইছে আৰু আপোনালোকক ওচৰৰ পৰা মই দেখাই দিছোঁ তেনেকৈ মানে ভিতৰত সোমাই আহিলোঁ মই আৰু আপোনালোকে চাব পাৰে এইটো মানে কি ধুনীয়াকৈ মানে হাতী বনাইছে এয়া চাওক আপোনালোকে কেনেকৈ কিমান মানে কষ্ট হৈছে আপোনালোকে দেখা পাইছে মানে দেখিবলৈ গম পাব লাগিব মানে কেনেকুৱা মানে কষ্ট হৈছে আৰু এইবিলাক চব আপোনালোকে চাব পাৰে চব মানে লেচা কৰি দিছে আৰু এই যি বাউণ্ডাৰী দিছে মানে মানুহ সৰু চলিবিলাক লালি মানে বয়া হৈ যাব পাৰে না সেইকাৰণে দিছে গৈছে আৰু ইফালে এটা মানে গীটাৰ বনাইছে জুবিন দাৰ কাৰণে এয়া আপোনালোকে চাব পাৰে কি সুন্দৰকৈ বনাইছে এইটো মানে গীটাৰ হয় আৰু সেয়া চাওক দাঁত চাত দি দিছে কি সুন্দৰ হৈছে আৰু এইবিলাক এইটো চকুটো চাওক এইটো মানে বাল্ব হয় মানে আমাৰ ঘৰত যি বাল্ব থাকে না সেই বাল্বে বনাইছে মানে চকু দুটা দিছে এনেকৈ মানে ডিচিপ্লিন হৈছে বস্তুখিনি মানে এনে পৰিপাটি হৈছে একদম কি সুন্দৰকৈ মানে কাণ চান দিছে সুন্দৰকৈ চাব পাৰে আপোনালোকে কি সুন্দৰ হৈছে চাওক আপোনালোকে পৰিৱেশটো আৰু গৈছে আপোনালোকতো ইফালে দেখালোঁ হাতীটো এনেকৈ আৰু এইখন মানে গেটখন এনেকৈ বনাইছে আপোনালোক দেখালোঁ আৰু ইফালে ভেলা পুজি এনেকৈ বনাইছে সেয়া চাব পাৰে এনেকৈ বহুতটা মানে আছে সেয়া চাব পাৰে আপোনালোক পৰিৱেশ ইফালে ভেলা পুজি এটা লাইন কৰি বনাইছে ডিচিপ্লিনত সেয়া চাব পাৰে ইয়াৰ 5টা এনেকৈ বনাইছে এয়া চাওক আপোনালোকে এইফালেও আপোনালোকে তাৰ 2টা 5টা 6টা বনাইছে ভেলা পুজি আৰু মানুহবোৰ সম্ভৱ মানে ৰাতিলৈ বনাই থাকিব মানে ৰাতি কাম কৰি থাকে না ইয়াতে মানে প্ৰত্যেক বছৰে বনাই দিয়ক আচলতে ইমান মানে গাঁওখনে ইমান কষ্ট কৰি বনাই তো ক'ব লাগিব কিন্তু বহুত জেগাত বনাই আমাৰ এইখিনি আমাৰ গাঁৱৰ কাষৰে আৰু এইখন গাঁও আমাৰ ওচৰৰে ইয়াতে মানে বনায় আৰু এইটো মানে ভেলা ঘৰ আচলতে এইটো ভেলা পুজি বুলি কয় আৰু এইটো মানে ভেলা ঘৰ আপোনালোকৰ ভিতৰৰ মানে পৰিৱেশটো আপোনালোকে এবাৰ মানে দেখাই দিওঁ এয়া চাব পাৰি ইয়াতে মানে আজি ৰাতি গাইজ খানা চানা হ'ব আৰু যিহেতু আজি উৰুকা না তো এনেকৈ বঢ়িয়াকৈ ঘৰটো বনাইছে সেয়া চাব পাৰে পৰিৱেশটো এইফালে কল চচনি উডাল দি দিছে কিন্তু আপাৰ আচামত দেখি আচলতে কল চচনি বেছিকৈ দিয়ে মানে ভেলা পুজিবিলাকত কল চচনি দিয়ে এই ওপৰত যে সেইটো দেখিছে তাত মানে কল চচনিবিলাক দিয়ে আৰু নলবাৰীৰ ফালেও দেখা পাইছোঁ ভেলাঘৰবিলাক মানে ওপৰলি এটা মানে কল চচনি মানে সেই থাকে মোৰ কল চচনিটো থাকেই আগলি এটা দে কিয় বা দে এইটো নাজানো আপোনালোকে ক'বচোন কমেণ্ট কৰি মানে আমাৰ ইফালে নেদে আমাৰ ইফালে গেছ এনেকৈ বনায় চিম্পুলকৈ মদটো ওপৰতটো আৰু ইফালে আছে এইটো মানে মন্দিৰ আপোনালোকে চাব পাৰে এইটো মানে মন্দিৰৰ কাষতে এনেকৈ মানে প্ৰত্যেক বছৰে বনায় ইয়াতে চাওক পৰিৱেশটো আৰু ইফালেও খানা পাতি হ'ব আৰু কিবা কিবি মানে অনুষ্ঠানবিলাক আছে কি অনুষ্ঠান আছে নাজানো দিয়কচোন আপোনালোক বঢ়িয়াকৈ দেখালোঁ চাওক পৰিৱেশটো এবাৰ চাই লওক কি সুন্দৰ হৈছে চাওক আপোনালোক ভেলা পুজি সেয়ে চাওক আৰু গাইছ ইয়াতো কিবা কিবি মানে প্ৰগ্ৰেম হ'ব আপোনালোকে চাব কি সুন্দৰকৈ দিছে আৰু এইখন মানে মন্দিৰটো আপোনালোকৰ ওচৰৰ পৰা এবাৰ মানে দেখাই দিওঁ আপোনালোকে চাই লওক এয়া চাব পাৰে এইটো মানে হাওৰা নামঘৰ আচলতে এইটো চাওক আপোনালোকে ইয়াতে লিখা আছে এনেকৈ হাওৰা নামঘৰ এয়া চাওক হাওৰা নামঘৰ আৰু ইয়াতে ভলীবলো এনেকৈ খেলি আছে এয়া চাব পাৰে আপোনালোকে সৰু ল'ৰা ছোৱালীবিলাকে আৰু ইয়াৰ হাওৰা নামঘৰৰ মানে কাষতে মানে নামঘৰতে এনেকৈ মানে প্ৰত্যেক বছৰৰ দৰে এই বছৰো এনেকৈ বনাইছে আপোনালোকক হাতী দেখালোঁ এনেকৈ এখন গেট বনাইছে মানে গেটখিনি দিছে মানে কাপোৰখিনি দিছে মানে সৰু চলিবিলাক লাদিলে কিবা সেই যাব পাৰে না ভাঙি যাব পাৰে সেনেকৈ সেইকাৰণে দিছে আৰু চাওক মানে পৰিৱেশটো চাই লওক ভেলা পুজি কি সুন্দৰ এটা পৰিৱেশ চাই লওক আপোনালোকে
গেছ আপোনালোকতো পৰিৱেশটো ভালকৈ দেখালৈ আৰু গেছ জুবিন দা অবিহনে বিহু কি কবি ভাবি বিৰাট বঢ়িয়া এইগিলা ভাববা নোৱাৰি কিন্তু হৈ গেল আৰু কি কৰিব আৰু উপায়তো নাই তো গেছ কি ক'ব বিহু মানে উকা উকা লাগছে উৰুকাটো আজি যিহেতু উৰুকা না কি ক'ব আৰু সেয়ে আৰু যি হ'ব লাগে হৈয়ে গ'ল তো আশা কৰোঁ আপোনালোকে চাব পাৰে কি সুন্দৰতা পৰিৱেশ আৰু এটা কথা কৈ লওঁ 2025টো শিল্পী সমাজৰ কাৰণে অন্ততঃ মানে শিল্পী সমাজৰ কাৰণে ইমান মানে বঢ়িয়া গৈছে মানে শিল্পী সমাজত মোটামুটি ধৰক প্ৰায় 10-20জনমান ভাল ভাল মানুহ নোহোৱা লেজেণ্ডবিলাক নোহোৱা হৈছে যেনেকৈ আপোনালোকে চাব পাৰে নাগৰা নামৰ ৰামচৰণ বৰালিৰ পৰা আদি কৰি বাহিৰ আপোনাৰ চাব পাৰে দীপক শৰ্মা আৰু জুবিন দা এনেকৈ আৰু গীতালি বৰঠাকুৰ আৰু আপোনালোকে চাব পাৰে ইফালে বেহৰবাৰীৰ আমাৰ যি হাইলং বসুমতাৰী গৈছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহ নোহোৱা হৈ গৈছে 2026টো যাতে এনেকুৱা নহয় ভাল এটা বৰ্ষ হয় তো সেইটো আশা কৰিছোঁ আৰু আপোনালোকক দেখালৈ হাওৰাৰ এইটো মানে পৰিৱেশ এয়া ভেলাপুজিৰ পৰা আদি কৰি এইফালে আপোনালোকে চাব পাৰে এইফালে হাতী বনাইছে এনেকৈ মানে গেট এখন বনাইছে তো ধুনীয়াকৈ দেখালোঁ চাওক আৰু গেছ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ ছাবস্ক্ৰাইবটো কৰি হৈ যাব আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব আৰু শেষত সকলোৱে মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোৰ ফালৰ পৰা সকলোলৈ হেপী ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ তো আজিলৈ বাই বাই আৰু নেক্সট কি ভিডিঅ' আছে মই নাজানো দি থাকিম ভাল ভাল ভিডিঅ' তো আজিলৈ বাই বাই দিয়ক।